हेलो बंधुসকল যেতিয়া আমাক বেংক একাউণ্ট ষ্টেটমেণ্ট বা বেংক একাউণ্টত লেনদেন হোৱা ষ্টেটমেণ্ট চাব লগা হয় তেতিয়া এটিএম বা ব্ৰাঞ্চ ভিজিট কৰিব লগা হয় কিন্তু এইবোৰ কাম আমি ঘৰতে বহি হোৱাটছএপ বেংকিং মানে হোৱাটছএপৰ মাধ্যমেৰে কৰিব পাৰিম। ইয়াত আপোনালোকে চাব পাৰিছে মোৰ বেংক একাউণ্টৰ ষ্টেটমেণ্ট হোৱাটছএপত শ্ব' হৈছে আৰু লগতে বেংক একাউণ্টৰ ষ্টেটমেণ্ট হোৱাটছএপৰ পৰা PDF ফাইলত ডাউনলোড কৰিব পাৰিব আৰু এড্ৰেছ প্ৰুফ হিচাপত ইউজ কৰিব পাৰিব। ইয়াৰ উপৰিও ইয়াৰ পৰা অতি সহজে বেংক বেলেঞ্চ চেক কৰিব পাৰিব আৰু জেনেৰেলি আমি চাব পাৰোঁ যে যেতিয়া UPI সাৰ্ভাৰ ডাউন থাকে তেতিয়া বেংক বেলেঞ্চ চেক কৰোঁতে সমস্যা হয় কিন্তু সেই সময়তো হোৱাটছএপত একো সমস্যা নোহোৱাকৈ বেংক একাউণ্ট বেলেঞ্চ চেক কৰি চাব পাৰিব আৰু বহুতো ফেচিলিটি আছে ইয়াত সকলোবোৰ ডিছকাছ নকৰোঁ ভিডিঅ'টো বেছি লং হ'ব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত SBI হোৱাটছএপ বেংকিং লিখি সাৰ্চ কৰিব লাগিব। তাৰ পিছত SBIৰ অফিচিয়েল ৱেবছাইট ওপেন হ'ব হোৱাটছএপ বেংকিং এইটোত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেকুৱা পেজ চাব পাৰিব আৰু ইয়াত এটা ডেমো দেখুৱাই দিছে সো এতিয়া কেৱল এই QR কোডটোৰ প্ৰয়োজন হ'ব সো এই পেজখনৰ এটা স্ক্ৰীনশ্বট ল'ব নাইবা এই QR কোডখনৰ ওপৰত প্ৰেছ কৰি QR কোডখন ডাউনলোড কৰি ল'ব অথবা আপোনালোকে SBIৰ এই নাম্বাৰটো ডাইৰেক্ট আপোনাৰ মোবাইলত সেভ কৰিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকক এই QR কোডখন স্কেন কৰিব নালাগিব এই QR কোডখনৰ প্ৰয়োজন নহ'ব সো ওকে এতিয়া QR কোডখন স্কেন কৰিবলৈ হ'লে প্ৰথমতে স্কেনাৰ এপটো ওপেন কৰিব আৰু যদি আপোনাৰ মোবাইলত এই এপটো নাই তেনেহ'লে প্লে ষ্টৰৰ পৰা QR কোড স্কেনাৰ এপটো ইনষ্টল কৰি ল'ব। তাৰ পিছত এপটো ওপেন কৰি QR কোডখন স্কেন কৰিব লাগিব। স্কেন কৰাৰ পিছত এনেদৰে শ্ব' হ'ব এতিয়া গো টু ৱেবছাইট ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত আপোনাৰ মোবাইলত হোৱাটছএপ অটোমেটিক ওপেন হ'ব আৰু ইয়াত নামটো চাব পাৰিব ষ্টেট বেংক অফ ইণ্ডিয়া সো এতিয়া ইয়াত প্ৰথমতে হাই লিখি সেন্ড কৰিব লাগিব। তাৰ পিছত SBI ফালৰ পৰা এনেকুৱা এটা মেছেজ আহিব আৰু এন এক্সিষ্টিং SBI কাষ্টমাৰ এইটো ইয়েছ কৰি দিব লাগিব। এতিয়া SBI ফালৰ পৰা আকৌ এটা মেছেজ আহিব। এতিয়া প্ৰথমতে এই নাম্বাৰটো প্ৰেছ কৰি কপি কৰি ল'ব। তাৰ পিছত আপোনাৰ মোবাইলত মেছেজিং এপ ওপেন কৰিব। এতিয়া প্লাস আইকনত ক্লিক কৰি মেছেজ এটা সেন্ড কৰিব লাগিব। এতিয়া ৰিচিপিয়েণ্ট ইয়াত কপি কৰা নাম্বাৰটো পেষ্ট কৰি দিব লাগিব। তাৰ পিছত টেক্সট মেছেজ ইয়াত আহি ইয়াত টাইপ কৰিব লাগিব WAREG লিখি এটা স্পেচ দিব। তাৰ পিছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো টাইপ কৰি মেছেজটো সেন্ড কৰিব লাগিব আৰু ইয়াত ক্লিক কৰিব আৰু মেছেজটো সেন্ড হৈ যাব। এতিয়া মানে হোৱাটছএপ বেংকিংৰ বাবে সাকসেসফুলি ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া আকৌ হোৱাটছএপ ওপেন কৰিব আৰু এটা নিউ মেছেজ চাব পাৰিব আৰু ইয়াত কৈছে ডিয়াৰ কাষ্টমাৰ ইউ আৰ সাকসেসফুলি ৰেজিষ্টাৰ্ড ফৰ SBI হোৱাটছএপ বেংকিং সাৰ্ভিস। ওকে এতিয়া বেংক বেলেঞ্চ বা ষ্টেটমেণ্ট চাবলৈ হ'লে ইয়াত হাই লিখি সেন্ড কৰিব লাগিব। তাৰ পিছত এনেকুৱা মেছেজ চাব পাৰিব আৰু এতিয়া যদি বেলেঞ্চ চাব বিচাৰে তেনেহ'লে গেট বেলেঞ্চ ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব আৰু আপোনাৰ বেংক বেলেঞ্চ শ্ব' হ'ব। এভেইলেবল বেলেঞ্চ ইয়াত টোটাল বেংক বেলেঞ্চটো চাব পাৰিব সো ওকে এতিয়া ষ্টেটমেণ্ট চাবলৈ হ'লে আকৌ হাই লিখি সেন্ড কৰিব পাৰে অথবা গেট মিনি ষ্টেটমেণ্ট ডাইৰেক্ট ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত অলপ সময় ৱেইট কৰিব আৰু ষ্টেটমেণ্ট আহি যাব সো এনেদৰে আপোনালোকে ঘৰতে বহি নিজৰ বেংক একাউণ্ট ষ্টেটমেণ্ট চাব পাৰিব সো ওকে এতিয়া যদি এই ষ্টেটমেণ্টখন PDF ফাইলত ডাউনলোড কৰিব বিচাৰে তেনেহ'লে অদাৰ সাৰ্ভিসেছ ইয়াত ক্লিক কৰি ষ্টেটমেণ্ট সাৰ্ভিস এইটো সিলেক্ট কৰিব লাগিব। ষ্টেটমেণ্ট সাৰ্ভিসটো সিলেক্ট কৰি সেন্ড কৰিব লাগিব আৰু তাৰ পিছত কেইটামান অপচন আহিব। তাৰ পিছত ষ্টেটমেণ্ট সাৰ্ভিস ইয়াত ক্লিক কৰি একাউণ্ট ষ্টেটমেণ্ট সিলেক্ট কৰি সেন্ড কৰিব। তাৰ পিছত ইয়াত ডেট মান্থ আৰু ইয়াৰ এন্টাৰ কৰিব লাগিব। ইয়াৰ পৰা লাষ্ট 6 মাহৰ ট্ৰানজেকশ্যন বা ষ্টেটমেণ্ট চাব পাৰিব। যদি 6 মাহতকৈ বেছি ডেট এন্টাৰ কৰে তেনেহ'লে এনেকুৱা মেছেজ শ্ব' হ'ব সো আজিৰ পৰা পিছৰ 6 মাহ ইয়াৰ ভিতৰৰ তাৰিখ এন্টাৰ কৰিব লাগিব। যেনে মই 1 তাৰিখ 6 মাহ 2023 এন্টাৰ কৰিলো। তাৰিখ এন্টাৰ কৰি সেন্ড কৰাৰ পিছত ইণ্ট তাৰিখ এন্টাৰ কৰিব লাগিব। ধৰা হ'ল মই 1 মাহৰ ষ্টেটমেণ্ট চাব বিচাৰোঁ সো এতিয়া ইয়াত 1 তাৰিখ 7 মাহ 2023 লিখি
সেন্ড কৰিব লাগিব। তাৰ পিছত নিজৰ ইচ্ছা মতে ইয়াত 4টা সংখ্যা এন্টাৰ কৰিব লাগিব আৰু এই 4টা সংখ্যা পাছৱৰ্ড ব্যৱহাৰ কৰি PDF ফাইলটো ওপেন কৰি ষ্টেটমেন্ট চাব পাৰিব। সো ইয়াত যিকোনো 4টা নাম্বাৰ লিখি সেন্ড কৰিব লাগিব। তাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ লগত লিংক থকা ইমেইল আইডিত PDF ফাইল সেন্ড হ'ব। ইমেইল ওপেন কৰি চাব পাৰিব হোৱাটছএপ বেংকিং ষ্টেটমেন্ট ইয়াত ক্লিক কৰিব। তাৰ পিছত লুকছ সেভ প্ৰথমতে ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত মেইলটো আকৌ এবাৰ ওপেন কৰিব আৰু ওপেন কৰি তলত আহিব। এতিয়া ইয়াৰ পৰা ডাউনলোড কৰি বা ডাইৰেক্ট ওপেন কৰি 4টা সংখ্যাৰ পাছৱৰ্ড এন্টাৰ কৰিব লাগিব আৰু ষ্টেটমেন্ট ওপেন হৈ যাব। এতিয়া আপোনালোকে এই ষ্টেটমেন্টখন প্ৰিন্ট আউট কৰিব পাৰিব বা যদি কোনো কামত ব্যৱহাৰ কৰিব বিচাৰে ব্যৱহাৰ কৰিব পাৰিব। সো বন্ধুসকল আশা কৰোঁ আপোনালোকে বুজি পাইছে এই ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।